Oh, খুৰা ঘৰত আছো না? তুমিয়ে মই ৰবা ওলাই আছোন। হাও সুরদুকুয়ে মই আসুন বেঞ্চত মই শেরানু কি খবৰ মানে আজি শিৱৰাত্ৰি পূজা ভাঙৰ পাত ভাজে খাম নেকি আজি? বেটা ভাঙর পাট খাবি একবার যাওয়া বছরত আমার মামার গোটাকে ভাঙর পাট খাই কিনি মেডিকেল নিবা লাগা তাকো সৰু সুৰা মেডিকেল নহয় ভাঙাখৰ মেডিকেল গম পাইছা? খুৰা এইগিলাক কথা বাদ দি আমি বছৰত একবাৰহে খাম একো নহয়। তুমি কথা কোৱাটো ঠিক বেটা কিন্তু আমার আইনত নিশা জাতীয় বস্তু খাওয়াটো নিষেধ করছি। শিৱৰাত্ৰিৰ দিনো নিষেধ কৰে নেকি? দেখা নাই তুমি শিবরাত্রির নামত এনান ভাং মাল নিশা জাতীয় বস্তু খাই কিনি ইমান বাইক এক্সিডেন্ট হৈ কিনি মরছি মানুহকেইটা দেখা পোৱা নাই এই কারণে আমার মামাই বন্ধ করছি। কি খুৰা তোমাৰ মামাই দেশৰ ৰাজা নেকি? ও বেটা তুমি মামাক চিনি নাপা? মোর মামা নহয় আমার যে অসমৰ মুখ্যমন্ত্রী আছে যার নাম হেমন্ত বিশ্ব শর্মা তেওঁৰ কথা কৈছো মই বুজি পাইছা কথাটো? হয় নাকি? খুৰা এইগিলাক কথা বাদ দিয়া বছৰৰ মূৰত একবাৰে খাম আজি খাম দে। খাবি দে খাবি ভাঙো খাবি গাজাও খাবি চব নিচা বস্তুৱে খাবি আগতে চাহখিনি খাই লোৱা মই চাহ আনবা দিম এক কাপ। ও বেটা চাহ 2 কাপ বনাই আনাচোন। ও বেটা চাহখিনি খাই লোৱা। কি বেটা চাহটো খাওয়া হলে সঁচাকে তুমি আজি আমার পাটো ভাজি খাবি নাকি? খাবাতো লাগিছিলে খুৰা অলপমান। বেটা খালিও শিবরাত্রির নামত খাই কিনি নিজে বিয়াটো ক্ষতি কৰি নলবি অলপমান ভাবি দেখা নাই দেশত এনাই কি হৈ আছে দুনিয়াৰ মানুহকেইটা চেৰেপ লাল এনেকুৱা বিভিন্ন ধৰণৰ নিচা জাতীয় বস্তু খাই কিনি এনাই মানুহ মাখা মৰি আছে সেইকাৰণে ভাবি অলপমান তোমাৰ কথা আছে এই সৰু বয়সত এনেকুৱা খাব নালাগে বেটা অলপমান বুজি কিনি কামটো কৰবি। খুৰা তোৰ কথাটো হয় মই যাৰে খুদে নাখাং দে আৰু একলা খান। ও বেটা তুমি যাও নাকি? দে যাওয়া যাং দে খুৰা। সালা বেটা কি লক্ষণ মতাতে গাধার পাত দিছিল আছি ইটা খাই কিনি ঘুৰি থাকব নাকি কবাত নতরে দে যিয়ে নহওক খাওক দে খাই কিনি অলপমান মৰক। তুলসী বড়তির দিনে কি কৰি আছো ইয়াতে? গেম খেলি আছো ৰবা। গেম খেলাতে বাদ দে উঠাচোন। কি হল? মোবাইলটো থচোন। মই আজি খুৰা তাকে গেছিলো আজি শিৱৰাত্ৰি না খুৰা কলো ভাং ভজা খাং জ্বলা খুৰা দেখো মানুহে কলা বোলে খাবা নালাগে আমি খাং জ্বলা কি ভাং ভজা যো 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 বলা। ৰবাচোন ৰবা ৰবা ভাঙৰ গাছ ক'ত আছে? ভাঙৰ গাছ মই নিম না।
ভাঙৰ গাছ নাখাং দেই মই তাতে এক চিনি মুখান গেজা আছে জ্বলাতে দে গাছা তুই লওঁ ৰ উলিয়াইছোঁ মই অলপমানে আছে মোৰ তাতে হ'ব দে মাত ঐ গাছা মাৰাটো হ'ল চিলিমটো ক'ত মোৰ লগততো চিলিম নাই মোৰ লগত আছে বৰা बम बालाजी जय बम बोलेना নিচা লাগিলে দেখোনে খুৰাই কৰ্তটো হয়ে এতিয়া আমি ঘৰত কিনকে যাম मोरो লাগিলে मोरो হলে মাথাটোৱে ঘূৰি গেল মোৰ এই কি ঘূৰি আছে এই দে টুকুনিয়ে মোৰ তিনিটা দেখা পাইছো হয় খুৰাই কৰ্তটো হয় মোৰ মাথা ঘূৰিছি যাং খুৰাই ঠিকে কৈছিল এগলাখান বস্তু খাবা নাংগে নিচা গে এতিয়া ঘৰত কিনকে যাম মই খুৰাৰ আগততো আমি যাব নোৱাৰো মোক গালি দিব মোক মানা কৰিছিলে না খাবাই নাংগিছিল হাই দোস্ত ওয়েলকাম টু মাই ইউটিউব পাগলা চেনেল আজি আপোনালোকৰ ওচৰলৈ মানে শিৱৰাত্ৰিক আমি ধেমালি কৰিলোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল লাগিব যদি ভিডিঅ'টো ভাল লাগে মোৰ ইউটিউব পাগলা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো লাইক কৰি দিব এইখিনিয়ে আৰু এনে ধেমালি কৰিব আপোনালোকৰ ওচৰলৈ ভাইটি কোৱাচোন অলপমান আৰু শিৱৰাত্ৰি আহিছে এইবিলাক বেয়া বস্তু নাখাব চেনেলটোৰ লগতে কি কৰিব লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বাই বাই বন্ধুসকল আশা ৰাখিলোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল লাগিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইখিনিয়ে আৰু নেক্সট ভিডিঅ'ত আৰু লগ পাম বাই বাই